বাবাই হরেক রকম পাগল দিয়ে মিলাইছে মেলা। চলি নুঠাকে অতি সরা যাবা নালকে অলপমান থাকবা দেখ ৰ তোক বাপে আহি দি আছে ৰ কি যে চলি গো তাকে দিলে নুঠে ওই চলি উঠবি নাই তই দে উঠোঁ দে ঠিকে আছে সোনকালে উঠৰ টিউশ্যনত যা চালা শান্তিত ঘুমটি পাৰবাও নিদে ৰ বিটিৰ বাবাক এটা ফোন কৰোঁ হেল্ল' বিটিৰ বা ক টিউশ্যনত যাবা হ'লে দেখোন হলে নাকি যাবা দে মই ৰাস্তাত তলাই আছোং দে কাজুকে এটা ফোন কৰোঁ মই পাণ ধৰিবা উঠছে না উঠে নাই হেল্ল' কাজু ক তই ৰাস্তা তলাই থাক আমি যাই আছোং দে দে আহে চাং উপি বাবা 10 টকা এখন দে শিখৰ এক পেকেট আনো পাণ্ড চলি খালি শিখৰ কৰি থাকা পাল তই দিবি না নে ক দেই চিঘৰ কৰি থাকা আহি পিছত দিছ নকৰা দে চ বাল আহিয়ে নাপালি চলি গোটা আহিছা আহিলোঁ ছাৰ সেইটো দে তোমাকতো ইমান দিন শিকালোঙে মই আজিও কেইটামান প্ৰশ্নকে সুধোং দে হ'ব দে ছাৰ সেইটো দে কাজু তই প্ৰথমতে ক তোক যদি মই 50 টকা বজাৰ কৰবা দিওঁ তাৰে যদি 30 টকা খৰচ কৰা তাৰ পাছত তই মোক কয় টকা ঘূৰাই দিবা পাবি 1 টকাও নাপাবি ছাৰ 20 টকা গোটে ক'ত গেল 20 টাকা ছাৰ আহাতে এক পাচি খাম যাওঁতে এক পাচি খাম তই কত বিটি তই কয় টকা ঘূৰাই দিবি ছাৰ 50 টকাত বাজাৰতে নাযাম তোক শিগো উঠা নাই মই 50 টকা 30 টকা খৰচ করলে কয় টাকা ঘুরে দিবা শিগোহে উঠছুং মই নাজাঙে ছাৰ কাৰ যে পাল্লাত পড়লুং মই এই অলগদ্ধ এটাকে পালুং তেতু দে হবি তই কইবার তই কেই টাকা ঘুরে দিবি মোক ছাৰ মোক আৰু 20 টাকা লাগবহে কারো কিহৰ 20 টাকা লাগে মই 20 টাকা পাম হে উল্টা কৰি 30 টাকাৰ বজাৰ আহাই যাৱাই খাওঁতে যাব 20 টাকা তেনেহলে তই মোৰ পৰা আৰু 20 টাকা কেনকে পাৱা গাড়ী ভাড়া দেখাই দিব মোক 10 টাকা হেই নকৰং আৰু তোমাক টিউশ্যন তোমাক ইমান দিনে এই হেই কালুং মই হেই যাং মই তোমাক আৰু টিউশ্যন কৰো নাকি ছাৰ 20 টাকা খাওঁতে তাৰ মাথা নষ্ট হয় চাল্লা আমাৰ দিনতে শিখৰৰ নামত 50 টাকা যায় ভালো মাহত যে আমাৰ পৰা 300 টাকা লয় আৰু তাৰ 20 টাকা খাওঁতে মাথা নষ্ট হয় হেই নাহো যা আজি পাৰ্টিশনত 20 টাকা গাড়ী ভাড়া খোজাতে তাৰ মাথা নষ্ট হয় এইবাৰ অপি শিখৰ এক পেকেটকে খুৱাও চ দোকানতে যাং এনেও মাথা নষ্ট কৰিছে আজিৰ পৰা নাহোঁ আৰু টিউশ্যনত ডাকালিও নাহোঁ ভালেই হৈছে দে খুন্তি বেৰি থাকিব পাৰিম টিউশ্যনৰ পৰাতো আহিলোং বাবাসকল ঘৰতে এইবাৰ কি কবি চেজা ভাল তাকেইতো ভাল বাপে দেখোন গৰু মাৰা দিব গম পালোঁ ছাৰৰ জ্বৰ অহা বুলি ক'ম এনেওতো কৰোণা টাইম ঘৰৰ পৰাও আহিবা নিদিব অপি এবাৰ বেলেগ মাথা দেখোন তৰে তাকেইতো দেখাত ভকৰা নিচিনা হ'ব পাৰা বুদ্ধিটো ভালেই সি কটকে কম দে এইবাৰ ঘৰত চবে নাকি হ'ব দে এইখন লোক স্যার আপোনালোকৰ বিল আনান অলপ পাছত দি আছোং হে কি হ'ল দে তোৰ দাবাইটো খাইছা চাহৰ বিলখন 500 টকা আহিছে মোৰ লগততো পইচা নাই তোমাৰ দৰে কাবাৰ দিবা লাগিব কিন্তু মোৰ লগতো নাই অপি বাবাই দিব দে মোৰ লগত কি পইচাৰ গাছ আছে নেকি মোৰ লগতো নাই পইচা মোৰ লগত এটা প্লেন আছে চবে শুনে ঐ দাদা এটা কি হ'ল স্যার কওকচোন কিমান যে বিলখন দিছা কিহৰ কাৰণে স্যার আপোনালোকৰ অৰ্ডাৰখিনিৰ কাৰণে এইখন বিল বাবাৰ মাথা বনাইছে এইগিলা 500 টাকা বিল মুখখানে বেয়া কৰিম গিৰি খায়া হয় দে মোৰ মুখখন বেয়া লাগছে কি কৈ আছে আপোনালোকে স্যার প্লেটত থাকিলেতো খাবা দিলো মই বাপৰ মাথা বনাইছে এইগিলা নিদম যা বিল ছিল ভাইটি বিলটো দিবাই লাগিব আমি মুখখন ধুই তামোল খাই আহোঁ তাৰপিছত তোৰ বিল দি আছোং হয় দে আগতে আমি মুখখন ধুই যাওঁ তাৰ পাছত ইমাৰ বিল দিম আজিৰ পৰা এইখন ৰেষ্টুৰেণ্ট এই বেটা দেখোন নাহিলে পালাইছে কি জানি আজিৰ পৰা আহোঁ মাত্ৰ কুমাৰিন এনকে বান্ধি থৈ কুবাম নাই তে বাবাসকল আমিতো কিবা কৰি বাচি লওঁ আৰু তুমি যাতে ফুলতো এইগিলাখন নকৰা আৰু কাজু বাবা একদম ঠিক কথা কৈছে দেই বন্ধুসকল যি নহওক আমাৰ ভিডিঅ'গিলা লাইক কমেণ্ট কৰি থাকবি আৰু চেনেলটা ছাবস্ক্ৰাইব কৰবা নাপাহৰিবি